অ' মা, মা ঐ, তুমি ক'ত আছা মা? তুমি কিয় এৰি থৈ গুচি গ'লা অ' মা? তোমালৈ বৰ মনত পৰিছে মা। দেউতা এতিয়ালৈকে ঘৰলৈ অহাই নাই। সন্ধ্যা সদায় মই অকলে থাকিব লাগে। অ' পোনা ক'ত আছা অ'? এইফালে বাহিৰলৈ আহাচোন। অঁ দেউতা নেকি? গৈ আছোঁ ৰ'ব। অঁ দেউতা, তুমি এগৰাকী কাক লৈ আহিলা? বোপাই, তোৰ মা মই আকৌ বিয়া কৰালোঁ। তই সদায় মালৈ মনত পেলাই কান্দি থাকো যে, মই সেইকাৰণে আকৌ বিয়া কৰালোঁ। কি দেউতা, তুমি কি সঁচাকৈ কৈছা নেকি? হয় আকৌ হয়, তোমাৰ মা আকৌ তোমাৰ দেউতাই মোক বিয়া কৰোৱাই আনিছে নহয়। চাওঁ সেইপিনে আহাচোন। ল'ৰাটো মৰম লগাটোচোন। কিয় নামটো পাই তোমাৰ? মোক আজিৰ পৰা তুমি মা বুলি মাতিবা দেই। ঠিক আছে দিয়ক, মই বাৰু আপোনাক মা বুলিয়ে মাতিম। মোক দেউতাই শুন বুলি মাতে ঘৰত। দেউতা মই ভিতৰলৈ যাওঁ, তোমালোকে কথা পতা। হেৰা শুনিছা, আমাৰ ল'ৰা বুলিবলৈ এটাই, তুমি কিন্তু তাক মৰম চেনেহ কৰিবা দেই। তাক তুমি আকৌ মাহীমাৰ ল'ৰাৰ দৰে ব্যৱহাৰ নকৰিবা, তাৰ অলপ যতন ল'বা। আপুনিও যে কথা কয় আৰু, তাক বাৰু মৰম নকৰি মই কাক মৰম কৰিম হয়? তাক বাৰু মই কিহৰ মাহীমাৰ দৰে ব্যৱহাৰ কৰিম বাৰু? আপুনি যে কথা কৈছে আৰু। এয়াহে ভাল মানুহৰ কথা। মই জানো নহয় তুমি তাক মৰম কৰিবা বুলি, সেইকাৰণেতো মই তোমাক বিয়া কৰাইছোঁ ন। বাৰু দুমাহমান যাওক, তাৰ পাছতহে দেখাম। হেৰা, তুমি কিবা কৈছা নেকি? কোৱা যেন পালোঁ। নাই একো কোৱা নাই অ'। কি ক'ম বাৰু? আপুনি চিন্তা নকৰিব, আপুনি অলপো চিন্তা নকৰিব। তাক মই বহুত যতন ল'ম, তাক নিজৰ মাকৰ দৰে মৰম কৰিম মই। খালি সি মোক মা বুলি ভাবিলেই হ'ল আৰু। তাক মাহীমাকৰ আচৰণ নকৰোঁ নহয় মই। বাৰু হ'ব দিয়া, যোৱা ভিতৰলৈ যোৱা। খোৱা বোৱা কৰি সময়ো হ'ল নহয়। কালিলৈ আকৌ মই পুৱাতে গাঁৱৰ সিমূৰলৈ যাব লাগিব নহয়। বাৰু আহক ভিতৰলৈ আহক, দেখাই মেলি দিয়কহি আকৌ। মইনো কেনেকৈ জানিম ক'ত কি বস্তু আছে। অঁ দেউতা তুমি বাৰু কিয় আকৌ বিয়া কৰালা? মাহীমায়ে মোক মৰম কৰিব জানো? মাহীমাক দেখিছোন মোক ভয়হে লাগিছে। শুন, তই শুলিনে? খাই বৈ শুলিনে? তুমি কান্দি আছা যে দেহা, কি হ'লনো? তোমাৰ আকৌ মালৈ মনত পৰিছে নেকি? তুমি চিন্তা নকৰিবা, তোমাৰ মা আছে নহয়। তোমাক মাহীমায়ে নিজৰ মাৰ দৰে মৰম কৰিব। তুমি একোৱে চিন্তা নকৰিবা। দেউতা, তুমি বাৰু আকৌ কিয় বিয়া কৰালা বাৰু? মোক বাৰু মাহীমায়ে মাৰ দৰে মৰম কৰিব জানো? মোৰচোন মাক দেখিলে ভয়হে লাগে। কিবা মা নালাগে। ঐ শুন, তই বাৰু কিয় তেনেকৈ কৈছ? মই আছোঁ নহয়, তই কিয় চিন্তা কৰিছনো? মাহীমায়ে চাবি তোক নিজৰ মাৰ দৰে মৰম কৰিব, আৰু কিবা হ'লে মই আছোঁ নহয়। একো চিন্তা নকৰিবি, তোক যি লাগে তাকে দিম। মাহীমাক কবি, মাহীমায়েও দিব। বাৰু দেউতা, মোৰ টোপনি আহিছে, তুমি যোৱা, মই শুই লওঁ। ৰাতিপুৱা মোক জগাই দিবা। বাৰু শু, ৰাতিপুৱা বাৰু মই জগাই দিম। হেৰা উঠিলানে? উঠিলা যদি চাহ দিয়া, মই গাঁৱৰ সিমূৰৰ পৰা আহোঁগৈ। আহক খাই লওঁহি, মই কেতিয়াবাই উঠিলোঁ, চাহ খাই লওঁহি। হেৰা তুমি বকাচোন, মই সোণক উঠাই দিওঁগৈ। শুন, উঠা আকৌ, ৰাতিপুৱালে নহয়, বেলি বহুত হ'ল। উঠা। অঁ দেউতা, উঠিছোঁ। মই আজি সপোনত মাক আকৌ দেখিছিলোঁ নহয়। দেউতা, মোৰ মনটো ভাল লগা নাই অ'। আৰু সপোনত মায়ে কি কৈছে জানা? মোক সাৱধানে থাকিবলৈ কৈছে, আৰু কৈছে ভালছে পঢ়া শুনা কৰিবলৈ কৈছে, আৰু তোমাৰ লগত থাকিবলৈ কৈছে মোক। হ'ব শুন, মই বুজি পাইছোঁ নহয়। আহা, মায়ে চাহ পানী বাকিছে, আহা চাহ খাই লওঁগৈ আহা। তুমি মুখখন একেবাৰে ধুই আহিবা দেই। মা, তুমি মোক সাহস দিবা মা। মোৰ মাহীমাক দেখিলে বহুত ভয় লাগে জানা। মাহীমায়ে মোক কিবা কয় যেন লাগে। দেউতা থাকে কাৰণে চাগে ক'বলৈ ভয় কৰে নেকি, কিন্তু মাহীমাক দেখিলে মোৰ মনটোৱে কয় মাহীমায়ে যেন মোক দেখিব নোৱাৰে।
মা মোৰ বৰ পায়স খাবলৈ মন গৈছে। তুমি মোক পায়স এখন বনাই খোৱাবানে? বহুত দিন হ'ল পায়স নোখোৱা। আগতে মায়ে মোক সদায় পায়স বনাই খুৱায়। মই পায়স খাই বৰ ভাল পাওঁ নহয়। বাৰু বাপে থকালৈকে কি খাবলৈ বিচাৰি থাক। বাপে থকালৈকে পাবি। যেতিয়া বাপে ডিউটিলৈ যাব তোক মই তেতিয়াহে বিহুটো খুৱাম। মা কিবা কৈছা নেকি? নাই কোৱা, একো কোৱা নাই। খুৱাম কিয় বনাই নোখুৱাম বাৰু। মই গধূলিলৈ দিম যোৱাটো মোক বনাই। সেয়া শুনিছা, অফিচৰ পৰা ফোন কৰিছিলে অলপ আগত। মই বোলে ডিউটিত আজিয়ে জইন কৰিবগৈ লাগিব। এতিয়াই মোক মাতি পঠিয়াইছে। আকৌচোন আপুনি এসপ্তাহমানৰ পাছতহে যোৱা কথা আছিলে। ইমান পটককৈ ফোন কৰিলেনে আপোনালৈ? তুমি জনাইচোন পুলিচৰ ডিউটি কেতিয়া ক'ত কেনেকৈ হৈ যায়, কেতিয়া ক'ত যাবলগীয়া হয়। বাৰু ঠিক আছে, যাওক। শুন, ক'ত আছা? এইপিনে আহা, মই ডিউটিলৈ যাব লাগে। আৰু শুনিছানে, তুমিও আহা, কথা কেইটামান আছে কৈ যাওঁ। দেউতা, তুমি ডিউটিলৈ যাবলৈ ওলাইছা নেকি? হয় শুন, অলপ আগত ফোন কৰিছিলে। আজিয়ে হেনো মই ডিউটি জইন কৰিবগৈ লাগিব, নহ'লে বোলে মোক বেলেগ জেগালৈ ট্ৰেন্সফাৰ দিব। সেয়া শুনক, অলপমান যতন ল'বা, মৰম চেনেহ কৰিবা। মই নথকা দেখি আকৌ তুমি যি টি ইয়াক নক'বা আকৌ। আপুনি যে কি যে কথাবোৰ সদায় কৈ থাকে নহয়, মই বাৰু তাক কিয় তেনেকুৱা কৰিম বাৰু? মোৰ নিজৰ ল'ৰা নহ'লেও আপোনাৰ ল'ৰা নহয় জানো? আপোনাৰ ল'ৰা মানে মোৰ ল'ৰা। তুমি মোক এৰি নাযাবা দেউতা। মোৰ বৰ ভয় লাগিছে দেউতা। তুমি মোক এৰি থৈ নাযাবা দেউতা। তুমি মোক এৰি থৈ নাযাবা। তুমি গুচি গ'লে মোৰ মনৰ কথাবোৰ মই কাৰ আগত ক'ম দেউতা? তুমি সোনকালে আহিবা দেউতা। তুমি সোনকালে আহিবা। মই আছোঁ নহয়, তুমি কিয় কনা কথা কৈছা? তুমি নাকান্দিবা আকৌ। মই তোমাক মৰম নকৰোঁ নেকি বাৰু? মৰম কৰিম নহয়। বাৰু দিয়া, শুন, তুমিও থকা, মই যাওঁ। ভালকৈ থাকিবা দে শুন, ভালছে পঢ়া শুনা কৰিবা। মই বেছি দিন নকৰোঁ, 6 মাহমানৰ মূৰত আহিমেই। ল'ৰা, বাপে গ'ল নাচায়গৈ যা, গাড়ী পালেনে নাই পোৱা? ঠিক আছে মা, মই চাই আহোঁগৈ। ভগৱান, তুমি আৰু ভালদৰে ইহঁতক ৰাখিবা মই ঘূৰি অহালৈকে। মাহী মাকৰ কথা খঙতেচোন ভালেকেই কৈছে, সৰুটো বিশ্বাস কৰিব নোৱাৰি। গ'ল মা গ'ল। দেউতাই আমাৰ নিজৰ গাড়ীকে লৈ গৈছে। মা, পায়স অকণমান বনাবানে? বনাই খুৱাবাচোন। তোক মই পায়স বনাই খুৱাবলৈ ইয়ালৈ আহিছোঁ নেকি? বাপে থকা কাৰণে এইখিনি অকণমান আলপৈচান ধৰিছিলোঁ। চাম নহয় তোক আজিৰ পৰা কোনে আলপৈচান ধৰে। তোক মই ইয়াত পায়স বনাই খাবলৈ আহিছোঁ হে? মই চাহে আছিলোঁ বাপে কেতিয়া ডিউটিলৈ যায়গৈ। তোক মই পায়স বনাই খাবলৈ ইয়ালৈ আহিছোঁ। তই আলপৈচান ধৰিবলৈ ইয়ালৈ আহিছোঁ। যা, কাঁহী বাতিকেইটা আগত ধুই ল'বি, তেতিয়াহে ৰাতিলৈ খাবলৈ পাবি। নহ'লে তোক মই চাবি কি অৱস্থা কৰিম। মা, তুমি মোক কিয় তেনেকৈ কৈছা? মইনো তোমাক কি কৰিম? যা, এতিয়া কাঁহী লেন চলাই দেখুৱাব নালাগে। আগত কাঁহী বাতি ধুই খাবলৈ মন আছে যদি। তাক আলপৈচান ধৰিব লাগে। বাৰু দে, বাপে এইটো গ'ল যেতিয়া আজিৰ পৰা তোক চাই ল'ম মই চাহকণ ৰাখি থৈছিলোঁ নহয়, খাই লওঁগৈ, ঠাণ্ডা হ'ল চাগে। মা, তুমি মোক কিয় কৈ আহিছা গ'লা মা? দেউতা যাবলৈ পালেহে মাহী মায়ে মোক কিবা কিবি গালি দিছে আৰু কৈছে মই কাম বন কৰিলেহে খাবলৈ দিব। মা, তুমি মোক কিয় গুচি গ'লা? তই এতিয়ালৈকে যোৱাই নাই হ'বলা, ইয়াত কান্দি থাকিবলৈ আহিছোঁ। আজি তোক মই আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।